हेलो फ्रेंड्स स्वागतम जानाइছো মোৰ নতুন চেনেল নিহাৰগৰ ব্লগছলৈ আছো টংলাত তো টংলাৰ পৰা তামোলপুৰ ৰঙিয়া আমি ঘৰ পোৱাতে ৰাস্তা ধুনীয়া ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছো তো ভিডিঅ'টো কন্টিনিউ কৰি থাকিব ভাল লাগিব মজা লাগিব হল টংলাৰ চায়া সিনেমা হল ৰাঘৱ সিনেমাখন লগা আছে তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো চলো চলো আমি এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ ৰাস্তাৰ দুপিনে ধুনীয়া ধাননি পথাৰ আমি তামোলপুৰ হৈ ৰঙিয়া হৈ ঘৰ পাম গতিকে আমি চিধাই যাম আৰু এই গাড়ীখন চলাইছে ইপিনেদি গ'লে আমি ৰৌতা দলগুৰি সাইড পাম তো ইপিনে যাব লগা নাই তো আমি চিধাই গৈ আছোঁ আমি কিবা এইটো চাহ বাগিচা পালোঁ ৰ এই কেপলা চাহ বাগিচা পানেরি 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 চাহ বাগিচা এই যে মেশিন নেই পানেরি খানে পানেরি চাহ বাগান এই যে মেইন গেট এখান এই যে পানেরি চাহ বাগিচা কি বলে পানেরি চাহ বাগিচা পাই গ'লোঁ ভিতৰটো ইমান ধুনীয়া মানে সমস্যা আছিল এটা চাহ বাগিচা ৰাস্তা দুই পিনে ধুনীয়া ভিউ চাওক না এইটো হৈছে পানেৰি চাহ বাগিচা আমি অলপ ইয়াত ৰখোঁ দে ফটো উঠে বোলে উমেশ কা গাড়ীৰ পৰা নামছে পুৰা একদম আৰু মোৰ গাড়ীখন আজি অলপ এতিয়া সাৰ নুমাই নাই সেই ৰ'দত কুকুৰ এটা লাগি ফাটি গ'ল এইখিনি গ'ল ভাল কৰিব লাগিব এইখিনিও ভাল কৰিব লাগিব ফাটাই দিল পানেৰি চাহ বাগিচা লকা হৈছে ৰখি কিনে ইমান ধুনীয়া ঠাণ্ডা জেগা ইয়াত ইমান ভাল লাগছে এটা উঠি দিলোঁ পানী চাব ইপাৰ সিপাৰ দেখা নাপায় আকৌ ইমান দূৰ আহি আছোঁ আমি ডিমাগুচি চাহ বাগিচা গাড়ীখনৰ আগত ৰাখি দিওঁ ৰ আৰু এইখান হৈছে ডিমাগুচি চাহ বাগিচা ইমান ডাঙৰ বহুত ডাঙৰ তেতিয়া নদী পালোঁ নদীটোৰ নাম ইয়াত নাই পানী চানী নাই অলপো বগা নদী এইটো বগা নদী নহয় বগা নদী পানী চানী নাই ধৰে আকৌ ৰাম কেনে নদীটো অলপ পানী নাই ইমান ডাঙৰ নদীত খালি ল'ব লাগে পানী অলপ নাই খালি চাহ বাগিচা আমাৰ এতিয়া নাই চাহ বাগিচা অলপ চাহ পুলা চাহ বাগিচা পুলা চাহ বাগিচা এখন ইয়াৰ পাছতহে পাম এতিয়া আমি নাগৰিজলি চাহ বাগিচা পাম পুলা চাহ বাগিচা ধুনীয়া ৰাস্তা কি ধুনীয়া কি মজা ৰাস্তা গাড়ী আমি দেখাই নাই পাৰা নে দোকান গাড়ীৰ পৰাই নুমি আহিলোঁ সেইকাৰণে হৈছে কৰি লওক 8 তাৰিখত চাহ বাগিচা কলকাতা
থাকাতে এটা বেলেগ বস্তু দেখা পালে গাইজ এইটো হৈছে এটা চাংঘৰ বাঁহৰে কি ধুনীয়া বনাই আছে তলত মানুহ নাই অঁ দে দেব ভাল লাগছে চাইড কৰি বন্ধ গালি চালি অহা যোৱা কৰক এই, এইটো দি আহে নেকি? এলিফেণ্ট কৰিডৰ এতিয়া হাতী অহা যোৱা কৰে না কম পাই দিনকে কি অহা যোৱা কৰে আৰম্ভ হ'ব কিজানি আৰম্ভ এইখন নাগৰিজুলি চাহ বাগিচা ইয়াৰ পৰা আৰম্ভ হৈছে দফালে মানে চাহ বাগানে বাগান গাইজ মানে আহি থাকোঁতে বাগানৰ মাজতে এটা ধুনীয়া কুঁহিয়াৰ পৰা মেচিন দেখা পালোঁ আৰু ইয়াত দাদা এজনে কুঁহিয়াৰ পৰি আছে তাতে কুঁহিয়াৰ ৰস অলপ খাই দিলোঁ আমি তিনিজনে আৰু ইয়াৰ পৰা আমাৰ আৰু আগলৈ যাত্ৰা আৰম্ভ কৰিলোঁ আহি আহি আমি নাগৰিজুলি চাহ বাগিচা পালোঁ চাহ বাগিচা ধুনীয়া আহি আহি গাইছ আমি ভালে ভালে মানে কাষ লগ পালে দেখাই আছোঁ ৰ'ব তো চিনি পাইছেনে গাইছ আমি কাষ লগ পাইছোঁ এই মাইনাকেইটা আমি দেখাই পাই থাকোঁ মোবাইলত তোমাৰ নাম কি আছিল নমস্কাৰ মোৰ নাম শ্ৰী ৰিম্পী দাস ৰিম্পী দাস আৰু অনুপ্ৰিয়া আৰু মাইনা কি নাম চয়নিকা দে ধুনীয়া আমি মানে তামোলপুৰ কি টংলাৰ পৰা আহি আছিলোঁ তো মইনাকেইটাক আমি লেখা পাই থাকোঁ না মোবাইলত দেখা পাই থাকোঁ আজি দেখালোঁ আৰু দাদাক আৰু গাইছ ইপিনেতো দাদাক সকলোৱে চিনিয়ে পায় জুবেন কাই মোৰ মাৰ ফেভৰেট এক্টৰ একদম তেখেতৰ নাম অৰূপ আৰু এইপিনে জ্যোতিস্মিতা এক্ট্ৰেছ তো ভাল লাগিছে সকলোৱে লগ পাই এয়া মোৰ লগত আমাৰ ভাইটি তেলচুৰা ঠিক আছে আমি তামোলপুৰ চকৰ পৰা ডাইৰেক্ট আমি যাম ৰঙিয়া আৰু এইভাগে ভূটান চুটান যাব কিজানি বেনাজনো আৰু সেইভাগে ৰঙিয়া যাম ভূটান যাব কিজানি আমি যাম ৰঙিয়া ভিৰ আছে অলপ এতিয়া ৰঙিয়া ৰেল লৈ আছোঁ তো গাইজ এইটোৱে আছিল আজি ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বাই বাই জয় অসম